চৰকাৰৰ বিভিন্ন পদবীত থকা সন্মানীয় বিষয়াবৰ্গ, সকলো শুভাকাংক্ষী সুধীবৃন্দ ৰাইজ, মৰমৰ বন্ধু বান্ধৱী আৰু সাংবাদিক বন্ধু বান্ধৱীসকল, আজিৰ এই ঐতিহাসিক মুহূৰ্তত আপোনালোক সকলোকে মই মোৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আজিৰ এই দিনটোত আমি আহি সকলোৱে ইয়াত সমবেত হৈছোঁ। এক নতুন দিগন্তত সূচনা কৰাৰ বাবে আমি সকলোৱে ইয়াত আজি সমবেত হৈছোঁ। পোনপ্ৰথমেই মই আজি এই অঞ্চলৰ উন্নয়নৰ বাবে সপোন দেখা বডোফাক প্ৰথমে মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেওঁ যি সপোন দেখিছিলে গোটেই সমগ্ৰ এই উত্তৰ অঞ্চল, সমগ্ৰ এই B.T.R অঞ্চলৰ মৰুভূমিৰ উন্নয়নৰ বাবে তেওঁ যি সপোন দেখিছিলে, সেই সপোন যেন আজি বাস্তৱত ৰূপায়ণ হোৱাৰ এক নতুন পৰিৱেশ ৰচনা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আমাৰ বিত্ত স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি এক নতুন পৰিৱেশৰ আজি আমি সূচনা কৰিবলৈ সক্ষম হৈছোঁ। আমি সকলোৱে অনুভৱ কৰোঁ যে আমাৰ এই সমগ্ৰ উত্তৰ অঞ্চল, আমাৰ এই অঞ্চলৰ যি উন্নয়ন, যি পৰিৱৰ্তন আৰু সামগ্ৰিকভাৱে জাতি জনগোষ্ঠীৰ সমন্বয়েৰে যি উন্নয়ন আমি আশা কৰিছিলোঁ, সেই উন্নয়ন আজি দীৰ্ঘদিন ধৰি সম্ভৱ হোৱা নাছিলে। ইয়াত এনেকুৱা এটা পৰিৱেশ হ'ল যে আমি জাতিসমূহৰ মাজত সমন্বয় নোহোৱা হৈ গ'ল। আন্দোলনৰ মাধ্যমেৰে সংগ্ৰাম হ'ল, সংগ্ৰামতো এনেকুৱা সংগ্ৰাম হ'ল যি সংগ্ৰামে আজি বহুত লোকক ক্ষতিগ্ৰস্ত কৰিলে। এক শান্তিৰ বাতাবৰণ যথেষ্ট প্ৰয়োজন আছিলে। সমৃদ্ধশালী অসমৰ যি আমি সপোন দেখিছিলোঁ, এখন এনেকুৱা অসম যিখন সমৃদ্ধশালী হওক, প্ৰতিটো জাতি জনগোষ্ঠীৰ সমন্বয়েৰে অসম সামগ্ৰিকভাৱে এখন উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰক, সেই সপোন আমি সকলোৱে দেখিছিলোঁ। কিন্তু এই বৃহত্তৰ বড়ো অঞ্চলৰ উন্নয়ন অবিহনে কেতিয়াও অসমৰ সামগ্ৰিক উন্নয়ন নহ'ব। এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ যদি উন্নয়ন নহয়, তেতিয়াহ'লে আমি কেতিয়াও সমৃদ্ধশালী অসম এখন নিৰ্মাণ কৰিব নোৱাৰোঁ। কিন্তু আজি জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আমি কেনেকৈ কৰিব পাৰোঁ আৰু নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ বাবে এক সুন্দৰ অঞ্চলৰ কেনেকৈ নিৰ্মাণ কৰিব পাৰোঁ, তাৰে বাবে আজি সকলোৱে আজি আমি সমাবেত হৈছোঁ। এই মুহূৰ্তমানৰ পিছত আমাৰ সদন গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এই মুহূৰ্তমানৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হ'ব। আমি তেখেতসকলৰ আজি এই দিনটো ইতিহাসৰ সোণালী পাছত আমি নিৰ্মাণ কৰিব পাৰোঁ। ৰূপান্তৰ হোৱাৰ সকলোকে ধন্যবাদ কৃতজ্ঞতা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানত মই নিজে উপস্থিত থাকি মনৰে আনন্দ আৰু গৌৰৱেৰে ভৰি পৰিছে। মনটো এনেদৰে আনন্দৰে ভৰি পৰিছে, মোৰ মনত আছে যে সময়ত এই অঞ্চললৈ যেতিয়া আমি আহিছিলোঁ, এই বিভিন্ন ইয়াত থকা বিভিন্ন লোকসকলৰ লগত যেতিয়া ভাৱ বিনিময় কৰিছিলোঁ, তেতিয়া অনুভৱ কৰিছিলোঁ যে এই অঞ্চলৰ মানুহৰ আবেগ অনুভূতি কেনেকুৱা, এই অঞ্চলৰ ৰাইজে উন্নয়ন কেনেকৈ বিচাৰে, সামগ্ৰিক নিজৰ নতুন প্ৰজন্মৰ উন্নয়নৰ বাবে কেনেকৈ আগ্ৰহৰ অপেক্ষা কৰিছে। কিন্তু আজি সেই পৰিৱেশৰ সন্মুখ আহি পাইছে। আজি এক শান্তি বিৰাজমান হৈছে। এই সমগ্ৰ উত্তৰ অঞ্চলত যি এটা সুন্দৰ পৰিৱেশ আছিলে, কিন্তু উত্তৰ অঞ্চলৰ আমাৰ গোটেই শোণিতপুৰৰ পৰা যদি আমি চাওঁ, আজি কোকৰাঝাৰলৈকে আমি দেখা পাইছোঁ এক নতুন বাতাবৰণ নিৰ্মাণ হৈছে, এক নতুন উন্নয়নৰ বাবে গতি কৰিছে, বিভিন্ন ব্যৱসায় বাণিজ্যৰ বাবে এক নতুন পৰিৱেশ নিৰ্মাণ হৈছে। অসমত আজি বিভিন্ন ব্যৱসায় বাণিজ্যৰ লগতে